wanna try it? Very good. Morning. Hello guys, good evening to everyone. আৰু এতিয়া বাজিছে 6টা ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও আৰু এটা কথা কি জানেনে ভন্টিয়ে ব্লগটো মোক ষ্টাৰ্ট কৰিব কৈছে তাই বাকিখিনি হেনো আগুৱাই লৈ যাব তো আপত্তি নাই মই হেতু কাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলো আৰু একচুয়ালি কি হয় ব্লগটো বনামকে থাকি গলে বহুতখিনি ৰৈ যায় আৰু তাই যেহেতু ষ্টাৰ্ট কৰিছে আৰু তাই কথাটো মই ৰাখিব নোৱাৰিম নে হেতু কাৰণে মই আৰম্ভ কৰি দিছো আৰু এটা নতুন ব্লগ আপোনালোকলৈ পঠাব লৈছো বহুত দিনৰ বিৰতিৰ অন্তত আৰু কি হয় বহুতখিনি কাম থাকে লিখা মেলা পঢ়া শুনা সকলোখিনি কাম থাকে হেতু কাৰণে বাদ পৰি যায় তথাপিতো কেতিয়াবা আপোনালোকৰ কাৰণে সময় লৈ লওঁ আৰু এতিয়া ইভিনিং 6টা বাজিছে কলৈ পাপা আহি পাবৰ হ'ল আৰু আপোনালোকৰ বাবে নহলেও আমাৰ বাবে এই ব্লগটো খুব বেছি স্পেশাল হৈ ৰব ভৱিষ্যতলৈও পিছত চাব পাৰিম সময়খিনিটো উভতি নাহে আৰু আজি হৈছে 31 মাৰ্চ সেই 31 মাৰ্চ দিনটোত আজি পাপাই অৱসৰ ল'ব জীৱনৰ সুদীৰ্ঘ 35 বছৰ কাল যি কৰ্মজীৱনৰ শেষ পৰ্যায় আহি পাইছে কৰ্মজীৱনৰ শেষ দিন আজি পাপাৰ অফিচৰ আৰু হেতু কাৰণে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও আৰু আপোনালোকক দেখাবলৈ কিবা কিছু হলেও ফটো বা ভিডিঅ'জ দেখাবলৈ ট্ৰাই কৰিম আৰু এই সুদীৰ্ঘ 35 বছৰৰ কাল আমাক যি ভৰণ পোষণ দিলে যিমানখিনি আমাক আগবঢ়াই লৈ গ'ল তাৰ বাবে পাপাৰলৈ অশেষ ধন্যবাদ আৰু ভগৱানে অনাগত দিনতো ভালে কুশলে ৰাখক সুস্থ শৰীৰে জীৱন যাপন কৰক আৰু কি বুলিনো কম আজি যেহেতু শেষৰ দিন একচুয়ালি যিজনে অৱসৰ ল'ব তেওঁৰ বাবে আবেগিক হৈ পৰে কিছু ক্ষণ বা পৰিয়ালটোৰ বাবেও আবেগৰ ক্ষণ নিচিনা হৈ পৰে বা অলপমান ভালো লাগে কিন্তু কিবা এটা কৰ্ম পালে যিমান ফূৰ্তি লাগে বিদায়ৰ সময়ত অকণমান হ'লেও বেয়া লাগিবই আৰু হেতুটো কোনো কথাই নাই আজিও আমাৰ তেনেকুৱা লাগি আছে একো নাই বাৰু ইমান বছৰ কাল আমাক পঢ়াই শুনাই বহুতখিনি আগবঢ়াই লৈ গ'ল আৰু তাৰ পাছৰ পৰ্যায়খিনি মানে তাৰ অন্তিম পৰ্যায়খিনি ভন্টি আৰু মই চেষ্টা কৰিম অনাগত দিনত মা পাপাৰ বাবে সুখদায়ক কাম কৰিবলৈ ভাল লগা কাম কৰিবলৈ আৰু কিনো কম ব্লগটোকে ষ্টাৰ্ট কৰি দিলো ভাল লাগিব মনটো আৰু গতিকে চাই থাকক ব্লগটো এতিয়াৰ পৰা পাপা আহি পাবৰে হ'ল আৰু ভন্টি আহা আহা আকৌ মই দেখাই দিম প্লিজ আহা মই দেখাই দিম চাব পাৰে ভন্টি পলা তাই একচুয়ালি কাম কৰি আছে মই অলপ আগত শুই উঠিছোহে তাই ক'লে আৰু ষ্টাৰ্ট কৰি আৰু ফাইনেলি পাপা আহি পাই গ'লহি আৰু এয়া পাপাক সম্বৰ্ধনা জনালে আজি শেষৰটো দিনত ৰেসপেক্টেড ডিস্ট্ৰিক্ট জাজ মেজিষ্ট্ৰেট আৰু গোলাঘাট বাৰ এছ'চিয়েশ্যনৰ সকলো লোক লগ হৈ পাপাৰ বাবে ফেয়াৰৱেল পাতিলে এইখিনি বৰ সুবৰ্ণ সুযোগ হেতু কাৰণে ধৰি ৰাখিলোঁ মোবাইলতে আপোনালোকৰ বাবে আৰু আমাৰ টি টাইম আহি গ'ল ভন্টিয়ে বনাই থলে মেগী আৰু এয়া আমি চাহ খাই লওঁ बेका बातेरे बात बोली बिसरी तुमार खुजरे तुली तुमी करो की जुआ ए आबेली नियरे खजाब खुजा ए गधुली guys hate no A few moments later.
Hello guys, good morning to everyone. আৰু আজি হৈছে নেক্সট ডে আৰু ভাবিলোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আজি বা মই পাপা আৰু দাদা যাম যোৰহাটলৈ অফিচিয়েলি কাম দুটামান আছে যিহেতু এইকেইদিন বতৰটো বহুত বেছি বেয়া আজিও বেয়া কেইদিনমান ধৰিতো বৰষুণ একে লেতেৰে দি আছে আৰু তথাপিতো আজি নগ'লেও নহয় একচুৱেলি কাৰণে যাব লগা হ'ল আৰু এতিয়া কৈ নিদিওঁ কি দেখাব পাৰোঁ নোৱাৰোঁ আপোনালোকে ব্লগটো যদি কণ্টিনিউ কৰে নিশ্চয় গম পাবই আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ লেটছ গেট ষ্টাৰ্টেড আমি অলৰেডি ওলাই কৰি আহিলোঁ কিয়নো যিটো সময়ত আমি ওলাইছিলোঁ সেই টাইমটোত আচলতে বৰষুণ দিলে যাৰ বাবে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু গাড়ীত আহি থাকোঁতে কৰিলোঁ আৰু চাই থাকক আপোনালোকে আৰু এতিয়া আমি বৰ্তমান আছোঁ যোৰহাট গড়আলিৰ মোবাইল মাৰ্টত পাপাৰ বাবে মোবাইল এটা ল'বলৈ আহিছোঁ আগতে ইউজ কৰা মোবাইলটো বেয়া কৰিলে সেইটো কাৰণে ভাবিলোঁ যোৰহাটলৈ আহিছোঁ যেতিয়া মোবাইল এটাও লগতে লৈ যাওঁ সেইটো আমি চাই আছোঁ অৱশেষত কি লোৱা হয় আপোনালোকক দেখামগৈ ফাইনেল আৰু আমাৰ মোবাইল লোৱা হৈ গ'ল এতিয়া যাম বজাৰলৈ এইফালে গৈছে আৰু আমি এতিয়া যাম বিশাললৈ ৰৈ আছোঁ পাপাই গমেই নাপায় কোনে মোবাইল কিনিলোঁ এইটো মোবাইল ভিভ' ওৱান বোলে চাম এনেকৈ Y21 দিয়া মোক বিশাল এয়া নাই লগা এই অলপমান ডাৱৰীয়া কাৰণে বতৰটো এনেকুৱা দেখিছে এতিয়া হোৱাইট যাম আৰু বিশালত বা সেইফালে কেঁচু আৰু আমাৰ বিশালৰ পৰা ওলাই হৈ গ'ল এতিয়া খাবলৈ গৈ আছোঁ নভাখললৈ আহিছোঁ আৰু আমি খাই কৰি লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো অৱশেষত আমাৰ সকলোখিনি বজাৰ কৰি হৈ গ'ল আৰু একেবাৰে ঘৰলৈ যাবৰ সময়ত শেষত এভাৰ বেগত সোমাইছোঁ একাপ চাহ খাবলৈ ইয়াৰ চাহ খাই বিৰাট ভাল লাগে আৰু আহি ঘৰে পাবৰ হ'ল তাৰ আগতে মাছ লৈ ল'লোঁ ৰৌ মাছ ল'লোঁ আমি সেইবাবে আমি ইয়াত কোৰালগুৰি পাই গ'লোহি এতিয়া যাম অলপ বজাৰ কৰিমগৈ আমি বা ওলোৱা নাই ওলাই দিয়া অলপমান কি হ'ল একো নাই কেলৈ হাঁহিছা এইটো কৰিছোঁ ন মানুহে চাইছে আৰু উপায় নাই কৰিবই লাগিব এয়া দাদা গৈ আছে আগত আৰু আমি আহিছোঁ এয়া দেখাই আছোঁ আপোনালোকক কোৰালগুৰি বজাৰ আমি কোৰালগুৰি বজাৰত মই বহুত ভাল পাওঁ আহি আছোঁ পাপাও তাত থাকে আমি অলপ আগত ৰাখিছোঁ গাড়ী মানে মই নহয় দাদাই আৰু এয়া নামিছোঁ তোমাৰ টেম্পাৰখন লগালাৰ কাৰণে
হাতৰ জোৰটো অলপ কম হৈ যায় কাৰণে মাস্কখন আঁতৰাই দিয়া না মাস্কখন আঁতৰাই দিয়া ভেৰি গুড আমি ইয়াৰ পৰাই ল'ম আৰু এইখন হৈছে কোৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন লৈ আহিছে আৰু ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু মই ফ্ৰেছ কৰি লওঁ ভণ্টি ফ্ৰেছ হ'ল তাই এতিয়া কাটিবলৈ লৈছে ৱাটাৰমেলন আমি সকলোৱে খাম আৰু মই ফ্ৰেছ হৈ লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে কণ্টিনিউ কৰক নতুন মোবাইল আহি গ'ল Vivo Y21 এইটো পাপাৰ বাবে লোৱা হ'ল মোবাইল আপোনালোকক দেখালৈ ক'ৰ পৰা লোৱা হ'ল আৰু খুব ধুনীয়া হয় চাব পাৰে ইয়াত গোটেইখিনি ডিটেইলছ আছে এতিয়া মই আপোনালোকৰ আগত অপেনিং কৰিম ভণ্টি মোবাইলটো ধৰি দিয়া ঠিক এখন ক'ৰ পৰা লৈছিলোঁ তাৰ ৰিচিপ্ট ভিভো লৈছোঁ ৱাও বিৰাট ধুনীয়া ন আৰু এইবিলাক দিছে আৰু কি এইটো কভাৰ আৰু লগত আহিছে চাৰ্জাৰ এইটো চবতে আহেই আৰু চাৰ্জাৰ আৰু পিন থাকেই এইটো আমি অলৰেডি চিম ভৰালোৱে আপোনালোকৰ আগত দেখাইছোঁ মডেলটো বিৰাট ধুনীয়া চাওক এইটো নতুনকৈ আহিছে মাৰ্কেটত আৰু খুব ধুনীয়া ফটো কোৱালিটি বা ভিডিঅ'জ কোৱালিটি বিৰাট ধুনীয়া চিমটো ভৰালোৱে দোকানতে ভৰালোঁ আপোনালোকক দেখাই লৈছোঁ আৰু কভাৰটো লগাই লওঁ নেকি নলগাওঁ আৰু এটা কভাৰ কিনিছে পাপাই এইটো চাব পাৰে কভাৰ আপোনালোকে এইটো ইউজ কৰিব পাৰে আৰু পাপাই এইটো বেছি কমফৰ্ট পায় সেইটো কাৰণে এইটো লৈ আনিছে ইয়াতে ভৰাই দিম মোবাইলটো ইউটিউবটোকে দেখাইছোঁ চাৰ্চ কৰা হৈ আছে এইখিনি যিখিনি চোৱা হয় আৰু নিউজ বা যিকোনো চেনেল চাৰ্চ কৰা এইটো আমাৰ দৈনন্দিন সমাহাৰ আৰু এয়া দেখা পালে ভিডিঅ'জখিনি আহিলে যিসকলে ছাবস্ক্ৰাইব নাই কৰা এনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই আপোনালোকক হোম পেজটো দেখাইছোঁ আৰু ইয়াত ভিডিঅ'জখিনি গোটেইখিনি পাব কি আপলোড কৰা হৈছে 115টা ভিডিঅ'জ দিয়া হৈছে আমাৰ এইটোৱে হ'ল আমাৰ চেনেল দৈনন্দিন সমাহাৰ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ ডিনাৰ কৰাৰ টাইম হৈ গ'ল আজি থালিটো মায়ে সজাইছে আৰু মায়ে বনাইছে এয়া কণ বিলাহীৰ অকণমান টেঙা চালাড মাছ বিলাহী আলু দিয়া টেঙা জোল মাছ ফ্ৰাই আৰু বেঙেনা দি মাছৰ পেটু জ্বলা ভাজি জল্দি আমি খাই লওঁ বহুত টাইম হৈ গ'ল